বৰ্তমান চৰকাৰখনে কোনো ৰাইজৰ হিতাধিকাৰীৰ কাৰণে কাম কৰা নাই। চৰকাৰখনে এটাই কাম কৰি আছে, যেনেকৈ কোম্পানীবোৰ কেনেকৈ ধনী কৰিব পাৰি, ৰাজকোষৰ টকা কোটি কোটি টকা কেনেকৈ অপচয় কৰিব পাৰি। চাওক, এয়া এটা প্ৰমাণ। আজি এই চাইকেল কেইখনৰ যদি আপোনালোকে মানদণ্ড চাই দেখিব, অকণমান যদি ডাঙৰ গাঁত এটাত পৰে, এই টায়াৰ বা ৰিংবোৰ বেকা হৈ যাব। আৰু সেই চাইকেলখনো আজি কিমান দিন ধৰি পেলাই এই বৰষুণৰ বতৰত বাহিৰত পেলাই থৈছে। বৰ্তমান তাৰ পৰ্যায় কি হ'বগৈ তাৰমানে? গতিকে দায়বদ্ধতাটো কিমান চৰকাৰখনৰ বা ইয়াৰ লগত জড়িত ব্যক্তিসকলৰ দায়বদ্ধতাটো কিমান, ইয়াৰ পৰাই প্ৰমাণ পোৱা যায়। আজি চাওক, 2-3 দিন ধৰি বৰষুণ নগাঁৱত চলি আছে আৰু 2-3 দিন হোৱাৰ সম্ভাৱনা আছে, তথাপিও তেওঁলোকে গুৰুত্বটো সেই বুজি নাপায়। অতি নিম্ন মানদণ্ডৰ চাইকেল কেইখনো আকৌ বৰষুণত পেলাই থৈ পেলাই তাৰ পৰ্যায় আৰু নিম্নগামী কৰাত তেওঁলোকে ব্ৰতী হৈছে। গতিকে আমি এটাই অনুৰোধ জনাইছোঁ, ইয়াৰ তদন্ত হ'ব লাগে আৰু এটলিষ্ট ৰাজকোষৰ ধনবোৰ এনেকৈ অপচয় নকৰি জনসাধাৰণৰ কিবা এটা কামত আহিব লাগে, তাৰ প্ৰতি আহ্বান জনাইছোঁ। আৰু নহ'লে ইয়াৰ বিৰুদ্ধে আমি বিশেষ জনমত গঠন কৰিবলৈ আমি